তাৰপিছত পুলটো একদম ৰাতিটো এক্সিডেণ্ট হৈ যায় মানুহ এনেকুৱা হ'লে তো চৰকাৰে কিবা এটা কৰিব লাগিছিলে পুলটোৰ কথা গুৰুত্ব দিব লাগিছিলে অকণমান নহ'লে ডাঙৰ গাড়ী আহিলেতো প্ৰব্লেম হৈ যাব ন হেল্ল' এভৰিৱান আপোনালোকৰ মাজলৈ মই আজি নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি মানে মই পূৰা আমাৰ পথাৰৰ ফালে আহি আছোঁ মানে এইফালেদি এটা পুল আছে ভগা পুলটোত মানে আমাৰ লগৰ দুটামান আহি আজি ৰৈ আছে মানে এটা বাৰ্থডে আছে তাৰ বাৰ্থডে মানে কি হ'ব কি নহ'ব মানে সি এনেই আহিছে মানে এইকণলৈকে আমাৰ ঘৰলৈ আহিবলৈ লাজ কৰিছে সেইকাৰণে তাক সেইকণলৈকে গৈ পেলাই নি তাৰ বাৰ্থডেটো উইচ কৰি থৈ আহোঁগৈ আৰু লগত ভাইটি আহিছে এয়া আজি মানে মোৰ মনটো বহুত বেয়া লাগি আছে ৰাতিপুৱা মানে শুই উঠি মেলি কলেজ যাবলৈ ওলালোঁ ভাত পানী খাই ল'লোঁ আৰু তাৰপিছত গাড়ী নাই ন বাছত মানে বাছখনো অলপ আজি খেলি মেলি কৰি দিলে যাওঁতে কিহত যাম কিহত নাযাম ভাবি মানে আজি মোৰ ৰাতিপুৱাৰ পৰা মানে দিনটো বহুত বেয়া আজি দেই তাৰপিছত কলেজত গৈ পালোঁগৈ ক্লাছ কৰিলে বাৰু ক্লাছ কৰি মেলি ঘৰ আহিছোঁ ঘৰতো কিবা মন বহা নাই কি নাজানো আজি মনটো বহুত খেলি মেলি লাগি আছে মানে অশান্তি লাগি আছে আৰু দুপালি মানে উপায় নাই এইবোৰ এইফালেদি আহিছোঁ এই মনটো ভাল লাগিবৰ কাৰণে অকণমান ওলাই মেলি আহিছোঁ ওলাই মেলিও আহিব লাগে মানুহে অকণমান সেইকাৰণে ভাইটিকো লৈ আহিছোঁ লগত আজি পূৰা ফূৰ্তি কৰিম সি ফূৰ্তি কৰে হেনো সি ফূৰ্তি কৰে এইটো জঁপিয়াই দিম হেই এইটো জঁপিয়াব পাৰি নেকি এইটো পুখুৰীটো কিন্তু পানীটো বহুত ধুনীয়া আকৌ দেই গা ধুলে ভাল লাগিব মাছ আহিছে ইয়াৰ লগতে বগৰীজোপা এইজোপা বগৰী এটা আছে বগৰীটো খাব লাগিছিলে বগৰী বহুত দিন খোৱা নাই এটাই হ'ব হ'ল এতিয়া সেইটো পকি আছে পাৰ না এই বগৰী গছ এইটো বগৰী গছ হয় বগৰী খাই লওঁ মোবাইল লাগি ধৰিছিলে বগৰী গছত মোবাইল লাগি ধৰিছে হেপী বাৰ্থডে ভাই হেপী বাৰ্থডে তো বাৰ্থডে আৰু তই একেবাৰে বাৰ্থডে পাৰ্টি খুৱাব লাগে কেলা পাৰ্টিটো দিবলৈ তই আমাৰ ঘৰলৈকে যাওঁগৈ এনেকুৱা জেগাকৈ মজা কিন্তু আপোনালোকক দেখুৱাম চাব দেই আমাৰ পুলটা পূৰা ভাগি আছে মজাকৈ তো চৰকাৰে কিবা এটা কৰিব লাগিছিলে পুলটো একদম ফাটি চিটি ভাগি আছে মানে এইটো আমাৰ এতিয়া বাৰ্থডে বয় এইটো ইয়াৰ বাৰ্থডে আছে একদম আজি বাৰ্থডেটো খাব লাগিব তামাম ফূৰ্তি কৰিব লাগিব ই মানে এতিয়া হেৰি কেছটো হ'ল মানে তাৰ লগৰ কেইটামান আহিলে সি কৈছে আজি তহঁতৰ ঘৰত নাযাওঁ আৰু নাযাওঁ যদি নাই আৰু বোলো তাৰপিছত এতিয়া আমি ভাইটিয়ে মই আহি আছোঁ ৰাস্তাত মানে এতিয়া দোকানত সোমাওঁগৈ দোকানত মানে অকণ আড্ডা দি পেলাই ঘৰত যাওঁ আৰু এতিয়া মানে দোকানত থাকিলে ন কিবা কিবি খাওঁ লাগে এতিয়া এই তেৰমূৰীয়া পেকেট এটা লৈ ল'লোঁ আৰু মই এতিয়া খাওঁ ভাইটিকো এপেকেট দি পঠিয়ালোঁ খাই লৈ আপোনালোকক পাতি আছোঁ মানে মই ঘৰ আহি পাই গ'লোহি খুৰী আৰু মামী দোকানত আছিলে মামীয়ে ক'লে আমি দুপৰীয়া ভাতো নাই খোৱা তই মেগীয়ে বনাই লৈ আহ বুলি মোক মেগী 3 পেকেট দি পঠিয়ালে খুৰী আৰু মামী আছিলে এতিয়া মই মেগী লৈ আহিলোঁ আৰু এতিয়া বনাবলৈ লৈছোঁ মানে চাব মই আজি মানে মেগী কেনেকৈ বনাম কেনেকৈ কি কৰিম দেখুৱাম মই অলপ তেল দিলোঁ তেলখিনি পকিব দিছোঁ পকাৰ পাছত মই মেগীখিনি দি দিম মেগীখিনি বনাই দিলোঁ এয়া ধুনীয়াই হ'ব যেন পাইছোঁ মানে দেখি ৰেডি হৈ গ'ল এতিয়া এয়া মেগী হৈ গ'ল এতিয়া মই মেগীখিনি লৈ যাওঁ খুৰী আৰু মামীৰ ওচৰত আৰু লগে ভাগে খামগৈ মেগী আনিলোঁ ইয়াত এতিয়া ভাগ কৰি আছে দোকানত এজনী মামীয়ে মেগী ভাগ কৰাত লাগিছে এয়া খাব লাগিব এতিয়া আৰু আছে অলপ সেইটোত এয়া আমাৰ হেৰি খাবলৈ বহি আছে মজা ধুনীয়া আছে পাৰিছো আৰু ন বনাবলৈ ভাল আছে দেই মেঘালীয়ে একদম ৰান্ধনি কৰিব পাৰিব আৰু বহি হ'লে মেগী বনালে মেগী পাৰে হয়